গুড মৰ্ণিং গাইজ সকলোকে। আৰু এয়া টোপনিৰ পৰা উঠি কোনে কোনে এনেকৈ মোবাইল চাই থাকে মোৰ নিচিনাকৈ। এয়া মই মোবাইলটো চাই আছোঁ, মানে ভিডিঅ' এটা কৰি ল'লোঁ। আৰু এয়া কাম চাম হৈ গ'ল, এতিয়া চাহ খাব ল'লোঁ ৰাতিপুৱাৰ। হাজবেণ্ডে মাছ আনিলে দুপৰীয়া, কচ মাছ আনিলে। কচ মাছ কোনে কোনে খাই ভাল পোৱা? মই বহুত ভাল পাওঁ কচ মাছ। কচ মাছ ইমান তেল, মানে আৰু কিবা টেঙা চেঙা দি খালেহে ভাল লাগে খাই। তাৰ কাৰণে ভাবিছোঁ আজি টেঙা দিয়ে খাম বুলি ভাবিছোঁ। আৰু ভাজি আছোঁ মাছ, হৈ গ'ল ভজা মাছ। এতিয়া বনাম মাথা অলপমান আছে, মানে আৰু সেইখিনি দি মানে খাৰ বনাম বুলি ভাবিছোঁ। পাতকবি, বেঙেনা আৰু উৰহিও আছে, মিক্স কৰি ৰেডি হৈ গ'ল। কাটি কুটি ল'লোঁ, এতিয়া বনাম। আৰু বাকীখিনি দি মানে জলফাই টেঙা বনাম বুলি ভাবিছোঁ। দুপৰীয়া ভাত পানী খাই টোপনি মাৰিলোঁ। এতিয়া উঠিলোঁ, মানে আৰু টোপনি মাৰি ভিডিঅ' কৰা নহ'ল। ধুনু আমাৰ উঠাই নাই, টোপনি মাৰি আছে। আৰু সৰু বাচ্ছাবিলাকে টোপনি মাৰি থাকিলে ইমান মৰম লাগে। উঠাৰ পাছতহে আৰম্ভ হৈ যায় কি উৎপাত একদম। এতিয়াতো ভালে লাগে, মৰম লাগে একদম টোপনি মাৰি থাকিলে। এনেকুৱা কাৰ হয় এনেকুৱা ক'বচোন? টোপনি গৈ থাকিলে ভাবোঁ আৰু নামাৰো আৰু কেতিয়াও। আৰু ইয়া টোপনি পৰা সাৰি পাই কি হাঁহি আছে একদম অকলে অকলে। পাইকেল আমাৰ হিৰো এবাৰহে আৰু এয়া ৰাতি ভাত বনাব লৈছোঁ দুজনে। আজি হাজবেণ্ডে বনাই বোলে, মোক ৰেষ্ট দিছে। মানে চিকেন বনাই আছে, খালাও লগতে মকেৰি। আৰু এয়া নেক্সট ডে দেৱালী আজি, তাকে চাকি যোগাৰ কৰি আছোঁ দিবলৈ। লাইট চাইট লগালোঁ। হেপী দিৱালী সকলোকে। হাজবেণ্ডে বম ফুটাব আহিছে। কি ফুলজাৰি মাৰি আছে, দুইবাৰত ফুলজাৰি মাৰি শেষ কৰি দিলে। বন্ধু কেইজনমান আহিল, উঠাই দিলোঁ ভিডিঅ'ত। কেনেকুৱা লাগিছে ক'বচোন? তলত দেখি মানে বেছি দিয়াই নাই, আমি এইটো চাইডে থাকোঁ যে এইটো চাইডে বেছি দিছোঁ। আৰু এয়া কি গাহৰি বনাই আছিলে, মোক টেষ্ট কৰিব দিলে। এনেকুৱা আহিছে, মজা আহিছে একদম। আৰু ৰাতি ভাত পানী খাই ৰেডি হ'লোঁ, নাম চাব যাব। ওচৰৰে কথা না, চিম্পুলকৈ ওলাই ল'লোঁ। এয়া আহি গ'লোঁ নাম চাব। ধুনু টোপনি পৰা উঠি আহিছে যে। এয়া মানুহ আহিছে বহুতখিনি, আমাৰ ওচৰতে হয়, মানে 3 চক্টতে হয়। আৰু এয়া পিছদিনা ৰাতিপুৱা মানে নাম চাম চাই আহোঁতে 11টামান বাজিল ৰাতি। আৰু এয়া ৰাতিপুৱা মুৰ্গী লৈ আহিল হাজবেণ্ডে, মই চাফা কৰি ল'লোঁ মুৰ্গীটো।
মই চাফা কৰা মানে এটাই কাৰণ আৰু ছালখন থকাকৈ মানে হাজবেণ্ডে চাফা নকৰে, তাৰ কাৰণে মই কৰিলোঁ। ছালখন থাকিলে খাই ভাল লাগে। গৰম পানীত দি কেনে চাফা কৰিলোঁ আৰু পিচবিলাক কৰিব দিছোঁ হাজবেণ্ডক। মাংস কাটি আছে এতিয়া। আৰু এয়া ৰাতি মাংস ভাজিলে পুৰা বহি গৈছোঁ দুয়োটাই মানে ধুনুকো মাতি আছোঁ, সি অহা নাই, বিচনাৰ ওপৰৰ পৰা খাই আছে সি লেগ পিচ। কোনে কোনে ভাল পায় এই পিচটো? মই তামাম ভাল পাওঁ এই পিচটো খাই। মাংস আনিলে আনিবই মানে এই পিচটো। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আৰু, বাই বাই।